মৰমৰ ছাত্ৰ-ছাত্ৰীসকল উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মেণ্টেল এবিলিটি টেষ্টৰ আন কেইটামান কুৱেশ্যনৰ সমাধান কৰি দিবলৈ তোমালোক চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকা। প্ৰথমতে সদায় নিৰ্দেশনাখিনি পঢ়ি চাব লাগে। ইয়াত ইংলিছত লিখা আছে, তোমালোকে ভয় খাব নালাগে, তোমালোকক মই ধুনীয়াকৈ বুজাই দিম, ঠিক আছে? তোমালোকে চাই যোৱা। ইয়াত কৈছে যে ইন কুৱেশ্যন নাম্বাৰছ 1 to 4 four answers figures A, B, C and D have been given in each question. Of these four figures, three figures are similar in some way and one figure is different. অৰ্থাৎ কৈছে যে প্ৰশ্ন নম্বৰ 1 পৰা 4 লৈকে ইয়াত চোৱাচোন 4টাকৈ চিত্ৰ ধুনীয়াকৈ ইয়াত দি থোৱা আছে, হয়নে? চোৱাচোন A B C D লিখা আছে। গতিকে ইয়াৰে তিনিটা চিত্ৰৰ কিবা নহয় কিবা প্ৰকাৰে কি আছে, মিল আছে। ইয়াৰ এটা চিত্ৰ কিন্তু অমিল, সেই অমিল চিত্ৰটো আমি বিচাৰি উলিয়াবলৈ লাগিব। এতিয়া আমি চাব লাগিব যে ইয়াৰে কোনটো চিত্ৰ অমিল হয়, ঠিক আছে? এতিয়া তোমালোকে ভালদৰে যদি চোৱা, ইয়াত চোৱাচোন, ইয়াত এনেকুৱা ক'লা কৰাই আছে, ইয়াতে হয়নে? ইয়াতেও ক'লা কৰাই আছে, ইয়াতেও ক'লা কৰাই আছে, চোৱাচোন আছেনে? নিশ্চয় আছে। গোটেইকেইটাতে চোৱাচোন কি কৰা আছে, ক'লা কৰাই আছে, চোৱাচোন এইখিনি ক'লা কৰাই আছে প্ৰত্যেকটোতে, গতিকে এইখিনি মিল আছে, হয়নে? এতিয়া বেলেগ কি অমিল আছে আমি চাব লাগিব। বেলেগ কি অমিল আছে আমি চাওঁ আহাচোন। এতিয়া তোমালোকে চোৱাচোন, ইয়াতে কি আছে, ইয়াত দুটা লাজ আছে, ইয়াত এটা লাজ, ইয়াতে এটা লাজ, হয়নে? ইয়াতেও এনেকৈ ইয়াত এটা লাজ, ইয়াতেও এটা লাজ আছে, ইয়াতেও চোৱাচোন এই এটা লাজ, এই এটা লাজ, দুটা লাজ আছে, হয়নে? কিন্তু ইয়াতে যদি তোমালোকে ভালদৰে চোৱা, ইয়াত মাত্ৰ এডালহে আঁচ আছে, হয়নে? এই গতিকে সেইটোকে আমাক সুধিছে যে ইয়াৰে কোনটো অমিল। এই তিনিটাৰ ভিতৰত এটা অমিল আছিল, হয়নে? এই অমিলটো কি হ'ব? অপশ্যন নম্বৰ ডিটো হ'ব অমিল। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, কাৰণ ইয়াতে এই আঁচডাল ইয়াতে নাই। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়া আৰু তোমালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা যে ছাৰ আমি বুজি পাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে 2 নম্বৰটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰা। 2 নম্বৰ তোমালোকে চোৱা, এইকেইটাৰ ভিতৰত কোনটো অমিল আছে। কিবা নহয় কিবা প্ৰকাৰে ইয়াতে অমিল আছে, সেই অমিলটো তোমালোকে বিচাৰা আৰু কমেণ্ট ছেকশ্যনত আমাক জনোৱা যে কুৱেশ্যন নম্বৰ 2ৰ অপশ্যন নম্বৰ বি কাৰেক্ট, চি কাৰেক্ট, হয়নে? এনেকৈ তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। যদিহে তোমালোকৰ ভুল হয় আমি কমেণ্ট ছেকশ্যনতে শুদ্ধ উত্তৰটো তোমালোকক জনাই দিম, ঠিক আছে? এতিয়া নেক্সট আমি চাওঁ আহা 3 নম্বৰটো। 3 নম্বৰটোত কি অমিল আছে আমি চাব লাগিব। এতিয়া 3 নম্বৰত যদি তোমালোকে ভালদৰে চোৱা, ইয়াতে চোৱাচোন এনেকুৱা ধৰণৰ ক'লা কেইটাত কৰা আছে, চোৱা এটাত আছে, দুটা, তিনিটা, চাৰিটা, হয়নে? এনেকুৱা চোৱাচোন 1 2 3 4টাকৈ আছে, 1 2 3 4টা আছে, হয়নে? কিন্তু ইয়াত ক'লা কিমানটাত কৰা আছে চোৱাচোন, 1 2 3 4 5 6 7টাত ক'লা কৰা আছে। গতিকে ইয়াত যিহেতু 4টা আছে, ইয়াত 7টা আছে, গতিকে বাকী কেইটাতকে অপশ্যন নম্বৰ ডিটো কি হয়? অপশ্যন নম্বৰ ডিটো অমিল হয়। সেইকাৰণে প্ৰশ্ন নম্বৰ 3ৰ অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ হ'ব। আশা কৰিছোঁ তোমালোকে বুজি পালা। এতিয়া তোমালোকে নেক্সট চোৱা প্ৰশ্ন নম্বৰ 4টো। প্ৰশ্ন নম্বৰ 4ত চোৱাচোন কি অমিল আছে আমি চাব লাগিব, হয়নে? ইয়াতে তোমালোকে চোৱাচোন ভালদৰে যদিহে চোৱা কি অমিল আছে, চোৱাচোন ইয়াতেও এনেকুৱা ধৰণৰ আছে, হয়নে? ইয়াতেও চোৱা এইটো চিত্ৰটো এনেকুৱা ধৰণৰ আছে। নেক্সট তোমালোকে যদিহে চোৱা এইটো চিত্ৰটো চোৱাচোন এনেকুৱা ধৰণৰ আছে, হয়নে? ইয়াতেও চোৱাচোন এনেকুৱা ধৰণৰে আছে। ইয়াত কিবা অমিল আছেনে? তোমালোকে চোৱাচোন কিবা অমিল দেখিবলৈ পাইছেনে? যদি পাইছা কমেণ্ট ছেকশ্যনত জনোৱা তোমালোকে। চোৱা কিবা অমিল পাইছেনে? এতিয়া নেক্সট আমি এই কাৰ্ড চিনকেইডাল চাম। ইয়াতে এনেকৈ আছে, হয়নে? ইয়াতে এনেকৈ আছে, ইয়াতে এনেকৈ আছে, ইয়াতে আকৌ এনেকৈ আছে। ইয়াতে যদি তোমালোকে এটা পেটাৰ্ণ লক্ষ্য কৰা, এইটো চিত্ৰত কিন্তু অমিল গৈ আছে, চোৱাচোন বাকীকেইটাত এইটো চিত্ৰত এনেকৈ থাকিব লাগিছিল, হয়নে? বাকীকেইটাৰ নিচিনাকৈ, কিন্তু ইয়াত কেনেকৈ আছে? এনেকৈ আছে, চোৱাচোন, হয়নে? গতিকে চি নম্বৰটো কি হৈ আছে ইয়াতে? চি নম্বৰটো ইয়াতে বাকীকেইটা চিত্ৰতকৈ অমিল আছে। গতিকে প্ৰশ্ন নম্বৰ 4ৰ অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ইয়াৰে অনলাইন ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছত জইন কৰা নাই এতিয়াই জইন কৰি ল'বা। মাত্ৰ 1 টাইম ফিজ হয়, এবাৰ পে' কৰিলে আৰু তোমালোকে পে' কৰিব নালাগে। পৰীক্ষাৰ কাৰণে গোটেইখিনি ভিডিঅ'ছ তোমালোকে চাব পাৰিবা। যদিহে তোমালোকৰ ইয়াৰ ৰিলেটেড কিবা জানিবলগীয়া আছে হোৱাটছআপ মেছেজ কৰিবা, অথবা তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা, এপত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। নেক্সট চোৱা আন কেইটামান কুৱেশ্যন পাৰ্ট 2। ইয়াতে চোৱাচোন ডিৰেকশ্যনছ দিয়া আছিলে, নিৰ্দেশনা দিয়া আছিল কেনেকৈ কৰিব লাগিব। ইয়াতে কৈছিল যে ইন কুৱেশ্যন নম্বৰছ 5 to 8 a question figure is given on the left side and 4 answer figures marked A, B, C and D are given on the right side. অৰ্থাৎ ইয়াতে প্ৰশ্ন নম্বৰ 5ৰ পৰা 8লৈকে ইয়াতে চোৱাচোন এইটো চাইডত কি দিয়া আছে, এটা প্ৰশ্নচিত্ৰ দিয়া আছে, হয়নে?
আৰু এটি সাইডত চোৱাচোন চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে সিলেক্ট দা আনসাৰ ফিগাৰ হুইচ ইজ এক্স্যাক্টলি দা সেম এজ দা কুৱেশ্যন ফিগাৰ এণ্ড ডাৰ্কেন দা সাৰ্কেল ইন দা OMR আনসাৰ চিট অৰ্থাৎ এই যেটো প্ৰশ্ন চিত্ৰ দিয়া আছে এইটো চিত্ৰৰ নিচিনা সেম চিত্ৰ ইয়াৰে কোনোবাটো চিত্ৰৰ মাজত কি আছে লুকাই আছে সেই সেম চিত্ৰটো অৰ্থাৎ একে ধৰণৰ চিত্ৰটো আমি বাছি উলিয়াবলৈ লাগিব এতিয়া তোমালোকে প্ৰশ্ন নম্বৰ 5ত থকা অৰ্থাৎ এই চিত্ৰটোৰ নিচিনা চিত্ৰ তোমালোকে ইয়াত ক'ত দেখিবলৈ পাইছা তোমালোকে এই নম্বৰটো সেম আছে জানো সেম হয় জানো এই নম্বৰটো নহয় বি নম্বৰটো যদি তোমালোকে চোৱা এই চিত্ৰৰ লগত সেম একে মিল আছে হয়নে এই একে মিল থকা চিত্ৰটোৱে আমাক বাছি উলিয়াবলৈ কৈছে চোৱাচোন বি নম্বৰৰ লগত ধুনীয়াকে মিল আছে গতিকে প্ৰশ্ন নম্বৰ 5ৰ অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব এতিয়া তোমালোকে নেক্সট 6 নম্বৰ যেটো প্ৰশ্ন চিত্ৰ আছে এটো চোৱাচোন এই 6 নম্বৰ প্ৰশ্ন চিত্ৰৰ লগত ইয়াৰে কোনটো চিত্ৰৰ মিল আছে চোৱাচোন ইয়াতে চোৱা এনেকুৱা ধৰণৰ আছে ইয়াতে আছে জানো ইয়াতে নাই গতিকে এই নম্বৰটো মিলিবনে এই নম্বৰটোৰ লগত কোনো ধৰণৰ মিল ইয়াতে নাই গতিকে এটো কি কৰিলো আমি ক্যান্সেল কৰি দিলো বি নম্বৰত চোৱাচোন এটি সাইডৰ এইখিনি এনেকৈ আছে এইখিনি কালাৰ কৰাই নাই ইয়াতে কিন্তু এটি সাইডত কালাৰ কৰা আছে গতিকে বি নম্বৰটো মিলিব জানো বি নম্বৰটোৰো নিমিলে ঠিক আছে বি নম্বৰটো কি হৈ গল ক্যান্সেল হৈ নেক্সট তোমালোকে এটো চিত্ৰ চোৱাচোন ইয়াতে এনেকৈ আছে হয়নে এইখিনি মিলিছে চোৱাচোন এক নম্বৰৰ লগত এইখিনি ধুনীয়াকৈ মিল আছে এক নম্বৰ মই মাৰ্ক কৰি দিলো 2 নম্বৰ বুলি দিলো এটো চোৱাচোন 2 নম্বৰৰ লগত মিলিছে 3 নম্বৰৰ লগত এইখিনিৰ লগত এইখিনি ধুনীয়াকৈ মিলিছে মই তোমালোকে সুবিধাৰ কাৰণে এনেকৈ মাৰ্ক কৰি দিছো তোমালোকে মাৰ্ক কৰি নললে কোনো কথা নাই এটো 4 নম্বৰ দিলো এটো চোৱাচোন ধুনীয়াকৈ মিলিছে এইটো চিত্ৰৰো মিল আছে কিন্তু সেম মিল কিন্তু ইয়াতে এনেকুৱা অতিৰিক্ত এডাল আজ দিয়া আছে চোৱাচোন সেই কাৰণে 2 নম্বৰটো নিমিলে গতিকে শুদ্ধ উত্তৰ কি হ'ব তোমালোকে কোৱাচোন শুদ্ধ উত্তৰটো কি হ'ব এতিয়া শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ C2 ঠিক আছে এইটোত এই আজডাল থকাৰ কাৰণে এইটো শুদ্ধ নহয় আশা কৰিছো তোমালোকে বুজি পালা এনে ধৰণে তোমালোকে উত্তৰবোৰ উলিয়াবলৈ লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা নেক্সট প্ৰশ্নটো অৰ্থাৎ 7 নম্বৰ প্ৰশ্নটোত চোৱাচোন কি দিছে এনেকুৱা ধৰণৰ সেমটো বিচাৰিছে হয়নে এনেকুৱা ধৰণৰ সেম চিত্ৰ ইয়াৰে কোনটো খুদিছে ইয়াত চোৱাচোন ইয়াৰ মাজত এটা কি আছে ফুট টাইপৰ আছে এটা ফুট আছে হয়নে বিন্দু এটা আছে ইয়াতে বিন্দুটো আছে জানো ইয়াতে চোৱাচোন ইয়াতে বিন্দুটো নাই গতিকে এই নম্বৰটো মিলিব জানো এই নম্বৰটো আমাৰ কোনো ধৰণৰ মিল নাই গতিকে এই নম্বৰটো অপচন আমাৰ ক্যান্সেল হৈ গল বি নম্বৰটো চোৱাচোন ইয়াতে এনেকুৱা ধৰণৰ আছে হয়নে ইয়াতে চোৱাচোন এনটো প্ৰশ্ন চিত্ৰটো এনেকুৱা ধৰণৰ আছে নেক্সট চোৱাচোন ইয়াতে এনেকুৱা ধৰণৰ আছে হয়নে ইয়াতেও চোৱাচোন ধুনীয়াকৈ মিলিছে এনেকুৱা ধৰণে মিলি গৈছে হয়নে নেক্সট আকৌ চোৱাচোন এইটো ধুনীয়াকৈ মিলিছে হয়নে ইয়াতেও চোৱাচোন এইটো আকৌ ধুনীয়াকৈ মিলি গৈছে গতিকে এনেদৰে যদি আমি মিলাও ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ B2 আশা কৰিছো তোমালোকে ধুনীয়াকৈ ইয়াৰে উত্তৰটো বুজি পালা এতিয়া তোমালোকে নেক্সট চোৱা 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰটো তোমালোকে চোৱাচোন ধুনীয়াকৈ এনেকুৱা ধৰণৰকৈ দিয়া আছে হয়নে চোৱাচোন এনেকুৱা ধৰণে দিয়া আছে এনেকুৱা ধৰণে কোনটো মিলিছে চোৱা বি নম্বৰত মিলিছে জানো মিলা নাই সি নম্বৰত মিলে নাই ডি নম্বৰত মিলে নাই এই নম্বৰটো চোৱাচোন ধুনীয়াকৈ মিলিছে তোমালোকে মই চোৱা আৰু এবাৰ বুজাই দিছো চোৱা তোমালোকে যদি ভালদৰে চোৱা ইয়াতে চোৱাচোন এই নম্বৰটো কিয় কাৰেক্ট হ'ব হেতু মই তোমালোক কৈ দিছো এই নম্বৰটো এইকাৰণে কাৰেক্ট হ'ব কাৰণ চোৱাচোন ইয়াতে এনেকৈ আছে হয়নে ইয়াতেও চোৱাচোন এনেকৈ আছে হয়নে নেক্সট চোৱাচোন ইয়াতে আজডাল আছে এনেকৈ ইয়াতেও চোৱা আজডাল আছে নেক্সট এনেকৈ আজডাল আছে ইয়াতেও এনেকৈ আজডাল আছে গতিকে ধুনীয়াকৈ এইটো মিলি আছে সেই কাৰণে এই কুৱেশ্যনটিৰ অপচন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পাৰ্ট 3 চাওঁ আহাচোন এটা চোৱা নিৰ্দেশনা কি দিছে চোৱা ডিৰেকশনছ মানে হৈছে নিৰ্দেশনা অৰ্থাৎ কেনেকৈ আমি উত্তৰখিনি উলিয়াব লাগিব এইখিনি পঢ়িলে আমি গম পাম ইয়াত কৈছে যে ইন কুৱেশ্যন নম্বৰছ 9 to 12 অৰ্থাৎ প্ৰশ্ন নম্বৰ 9 পৰা 12 লৈকে there is a question figure ইয়াতে চোৱাচোন এইটো কুৱেশ্যন ফিগাৰ আৰু কেইটা কথা কৈছে এটা কুৱেশ্যন ফিগাৰ অৰ্থাৎ এটা প্ৰশ্ন চিত্ৰ এইটো এটা এনেকুৱা ধৰণে 9 নম্বৰৰ পৰা 12 লৈকে লেফট সাইডত অৰ্থাৎ বাও ফালে কি দিয়া আছে প্ৰশ্ন চিত্ৰ দিয়া আছে A part of which is missing, observe the answer figures A, B, C and D on the right side and find out the correct answer which without changing the direction. অৰ্থাৎ ইয়াতে যদি তোমালোকে ভালদৰে চোৱা প্ৰশ্ন চিত্ৰ যেটো দিয়া আছে প্ৰশ্ন চিত্ৰটো তোমালোকে চালে গম পাবা যে ইয়াতে এটা খালি ঘৰ দিয়া আছে এইটো খালি ঘৰ দিয়া আছে আৰু বাহিৰকেইটা এটা নিৰ্দেশনাত দি থোৱা আছে চোৱাচোন এটা নিয়মত দিয়া আছে গতিকে এই খালি ঘৰটোত কি হ'ব হেতু আমি এই চাৰিটা অপচনৰ পৰা আমি বাছি উলিয়াবলৈ লাগে অৰ্থাৎ ইয়াত চোৱাচোন এটা ঘৰ কি আছে খালি আছে এইটো এটা পেটাৰ্নত আছে চোৱাচোন এনেকুৱা ধৰণে মাজত চোৱাচোন ইয়াতে আছ আছে ইয়াতে আছ আছে এটা পেটাৰ্নত আছে হয়নে ইয়াতে এনেকুৱা আছ নহব এই খালি ঘৰত কি হ'ব আমি হেতুৱে বিচাৰি উলিয়াবলৈ লাগে এতিয়া আহা আমি খালি ঘৰত কি হ'ব বিচাৰি উলিয়াও ইয়াতে চোৱাচোন ইয়াতে যেটো মাজৰ এনেকৈ আজডাল আছে হয়নে ইয়াতে এনেকৈ আছে
নেক্সট ইয়াতে এনেকৈ আছে গতিকে এইটো সম্পূৰ্ণ হ'বৰ কাৰণে এই পেটাৰ্ণটো সম্পূৰ্ণ হ'বৰ কাৰণে আমাৰ ইয়াতে কেনেকুৱা হ'ব লাগিব তোমালোকে কোৱাচোন কেনেকুৱা হ'ব লাগিব ইয়াতে মাজেৰে এনেকুৱা এডাল আঁচ হ'ব লাগিব তেতিয়া পেটাৰ্ণটো সম্পূৰ্ণ হ'ব মাজেৰে এনেকুৱা ধৰণৰ আঁচ ক'ত আছে বা এনেকুৱা ধৰণৰ এইটো ক'ত আছে চোৱাচোন এইখিনি এনেকুৱা ধৰণৰ ক'ত আছে অপশ্যন নম্বৰ 8 আছে গতিকে অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এনেধৰণে উত্তৰবোৰ উলিয়াব লাগে আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা আৰু গোটেইখিনি চিলেবাছ তাত তোমালোকৰ বাবে কভাৰ কৰি দিয়া হ'ব